অপতৃণ পানী মেটেকাও হ'ব পাৰে জীৱন জীৱিকাৰ পথ। নলবাৰী জিলাৰ বৰগাছাৰ ভঁৰালতৰাৰ কেইবাটাও পৰিয়ালে পানী মেটেকাৰে হৈছে স্বাৱলম্বী। পানী মেটেকাৰে সাজি উলিয়াইছে বিভিন্ন ধৰণৰ বিভিন্ন ডিজাইনেৰে বিভিন্ন বেগকে ধৰি বিভিন্ন সামগ্ৰী। উল্লেখযোগ্য যে এইসমূহ সামগ্ৰী বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হৈ আহিছে কেইবাটাও পৰিয়াল। উল্লেখ্য যে জনজাতীয় কেইবাটাও পৰিয়ালৰ মহিলাই খাল বিলত উপঙি থকা পানী মেটেকা আনি এনেদৰে বিভিন্ন ধৰণৰ মেড বেগকে ধৰি কাপলেট আদি তৈয়াৰ কৰি বজাৰত মুকলি কৰি দিছে আৰু যাৰ দ্বাৰা পৰিয়াল পোহপাল দি আহিছে এই পৰিয়ালসমূহে। উল্লেখযোগ্য যে প্ৰায় 10 বছৰতকৈ অধিক সময় অঞ্জলি বড়োৰ নেতৃত্বত চলিছে পানী মেটেকাৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা কাম। শেহতীয়াভাৱে পানী মেটেকাই এখন বজাৰো দখল কৰিবলৈ সক্ষম হৈছে অঞ্জলি বড়োৰ নেতৃত্বত। লক্ষণীয় যে পানী মেটেকাৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈছিল অঞ্জলি বড়োৱে। শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অঞ্জলি বড়োৱে পানী মেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পৰাকৈ প্ৰশিক্ষণ দি আহিছে। উল্লেখ্য যে বৰগাছাৰ ভঁৰালতলাৰ জনজাতীয় মহিলা একাংশই বৰ্তমানো তৈয়াৰ কৰি আহিছে বিভিন্ন ধৰণৰ পানী মেটেকাৰ সামগ্ৰী। লক্ষণীয় যে সততে খাল বিলত উপলব্ধ অপতৃণ পানী মেটেকাই এতিয়া হাঁহি বিৰিঙাইছে বৰগাছাৰ একাংশ জনজাতীয় মহিলাৰ মুখত। উল্লেখ্য যে এইসকল মহিলাই এতিয়া দৈনিক পানী মেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি নিজৰ লগতে ঘৰখন পোহপাল দি অহা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত পানী মেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা মহিলাসকলে কি কয় শুনোৱা হওক। বৰগাছা ভঁৰালতলা। কি বনাই আপোনালোকে ইয়াত মেটেকা? আমি ইয়াত ডাইনিং মেট, বেগ, ডাষ্টবিন, চকলেট বক্স আৰু টি কোষ্টাৰ, তাৰপিছত কাপ প্লেট, বহুত বস্তু বনাই। বহুত বস্তুৱেই বনাওঁ। ক'ত যায় এইসমূহ সামগ্ৰীসমূহ? এইবিলাক হেৰিবিলাক টি কোষ্টাৰবিলাক কুৰিয়াৰ কৰি দিল্লী যায় আৰু এইবিলাক গুৱাহাটী যায়। কেতিয়াৰ পৰা জড়িত হৈ আছে? এইটো 2010 চনৰ পৰা। 2010। কিমানজনী মহিলা আপোনালোকে ইয়াত আছে? এনে 40জনী ঘৰে ঘৰেও কৰা যায়। আমি ইয়াত 20জনী মানে কৰি আছোঁ। তাৰ নেতৃত্বত আপোনালোকে কৰে? অঞ্জলি বড়ো। যিসমূহ সামগ্ৰী কেঁচা সামগ্ৰী মেটেকা ক'ৰ পৰা আনে? আমি নিজে কাটো। নিজে কাটে? ইয়াৰ ওচৰে পাজৰে বিলৰ পৰা? আৰম্ভ কৰা নমস্কাৰ 2010ৰ পৰা আৰম্ভ কৰা হৈছে এইটো মেটেকা পানী মেটেকাটো। কিন্তু পানী মেটেকাটো ডাইনিং মেট আৰু কি কয় চকলেট বক্স আৰু কাপ প্লেট আৰু টি কোষ্টাৰ আৰু ডাষ্টবিন সেনেকুৱা বনোৱা যায়। ইয়াৰ জৰিয়তে আপোনালোকে স্বাৱলম্বী হ'ব পাৰে? হ'ব পাৰে। সচৰাচৰ যি পানী মেটেকা আচলতে আৱৰ্জনা আৱৰ্জনা নহয় হিচাপে ক'ব গ'লে ইয়াৰ পৰা স্বাৱলম্বী হয়। স্বাৱলম্বী হ'ব পাৰে। কিমানজন মহিলা আছে আপোনালোকে? এনে 40জন মান আছে, কিন্তু ইয়াতে 20জন মান অহা যায়। ইয়াত প্ৰায় মানুহৰ ঘৰে ঘৰে বনায়? কাৰ নেতৃত্বত কৰে আপোনালোকে? অঞ্জলি বড়ো। অঞ্জলি বড়ো। গাঁওখনৰ নাম কি হয়? বৰগাছা ভঁৰালতলা। বৰগাছা ভঁৰালতলা।